বাংলাদেশী প্ৰজাঘৰীয়া আজি ৰজা হ'ল অসম আজি বাংলাদেশী হ'ব হ'ল অসমীয়া ওলাই বিদেশীৰ ভয়ত হেতুৱা লাগিলে নহ'ব বাংলাদেশী আৰু দুদিনৰ পাছত হ'ব ৰজা তেতিয়া শুনিব লাগিব বৰ কথা হেৰ অসমীয়া এতিয়া কাণত তেল দি শুই থাকিবলৈ সময় নাই জাগিব হ'ল জাগিবৰ হ'ল অসমীয়াৰ গৰম তেজ উতলাই ল'ব হ'ল গৰম তেজ দিবলৈ নকৰিবি ভয় যদি তই অসমীয়া হয় হাতত তুলি ল লাচিতৰ হেংদাং নকৰিবি ভয় যদি তই অসমীয়া হয় খেদিব লাগিব বাংলাদেশৰ বিদেশী নহবা আৰু দুদিনৰ পাছত নিজকে চিনি নাপাবি অসমীয়া বুলি ৰাজত্ব কৰিব বাংলাদেশীয়ে ভাষণ মানিব লাগিব অসমীয়াবাসীয়ে ওলাই আহ অসমীয়া জাগিব হ'ল হেৰ অসমীয়া এবাৰ ওলাই আহ জয় আই অসম কবি উৎপল গগৈ।